আজি আপোনালোকৰ আগত আজি নতুন এটা ডিছ আনিছোঁ, যিহেতু ঘৰত সহজত পোৱা বস্তুৰে বনোৱা শিদল মাছৰ চাটনি। শিদল মাছৰ চাটনি সকলোৱে চাগে খায় আৰু বহুত সোৱাদ। তাক বহুতে শিদল মাছৰ চাটনি চেপা বুলিও কয়। আজি মই চেপা মাছৰ চাটনি বনাই তাক বৰা বনাই ফ্ৰাই কৰি দেখুৱাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে যেন চাই। শিদল মাছৰ চাটনি বনাবলৈ মই আজি কোমোৰা পাত কেইখিলামান গছৰ পৰা ছিঙি আনিছোঁ। কোমোৰা পাত কেইখিলামান মই গছৰ পৰা ছিঙি আনিছোঁ। পাত কেইখিলা মই ধুনীয়াকৈ ধুই লৈছোঁ, ধুই চাফ চিকুণ কৰি লৈছোঁ। তাক মই এতিয়া অকণমান নিমখ দি পেলাই, আপোনালোকে মন দি চাব, অকণমান নিমখ দিছোঁ। নিমখ অকণমান দি বস্তুখিনি ভালকৈ এনেকৈ খচি ল'ব লাগে। পাত কেইখিলা ধুনীয়াকৈ খচি লৈ তাৰ ৰস পানীখিনি উলিয়াই চেপি পেলাই দিব। তাক চেপি ল'লোঁ। পাত কেইখিলা ভালকৈ নিমখেৰে চেপি লৈ এনেকুৱা ধৰণৰ কোমল কোমল হৈ গ'ল, দেখিলেনে? এনেকুৱা ধৰণৰ কোমল কোমল হৈ পাত কেইখিলা মই জোখত লৈছোঁ। ইয়াতে 4টামান বৰা হ'ব, এনেকুৱা মেলি মেলি লৈছোঁ। পাত কেইখিলা নিমখৰ পৰা তুলি লোৱাৰ পিছত পাত কেইখিলা এনেকৈ তুলি তুলি লৈছোঁ ধুনীয়াকৈ। এয়া দেখিছেনে? 1খিলা, 2খিলা, 3খিলা, 4খিলা, 4টা হ'ব। ইয়াতে 2-3টাকৈও আছে, আপুনি পাত সৰহকৈ দিব। এটা ভাগতে 3টামানকৈ পাত আছে। এইটো এটা হ'ব, 2টা হ'ব, 3টা, 4টা। আমি ইয়াতে 4টা বৰা বনাম। পাত কেইখিলা মই এনেকুৱা ঠিক ঠাক কৰি থৈ মই বস্তুখিনি যোগাই লৈছোঁ। ইমানখিনিমান জোখত নহৰু ল'ব। এইখিনি হ'ল শিদল মাছ, যাক চেপা বুলিও কয়। এইখিনি শিদল মাছ। এইকেইটা জলকীয়াটো আপোনালোকে জ্বলা অনুযায়ী দিব, যোনে বেছি জ্বলা খায়। আৰু চাটনি বুলিলে অকণমান জ্বলা বেছি হ'লে ভাল লাগে। নিমখ সোৱাদ অনুযায়ী, অকণমান হালধি, অকণমান জিৰা পাউডাৰ। এইখিনি গোটেইখিনি মই প্ৰথমত ফ্ৰাই কৰি ল'ম। ফ্ৰাই পেনটো মই গৰম পাতি থৈছিলোঁ, এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। শিদল মাছখিনিও ফ্ৰাই কৰিম, এই গোটেইখিনি দি ফ্ৰাই কৰিম। দেখিছে নহয় ফ্ৰেণ্ডছ, এইখিনি সিজি আহিছে, ধুনীয়া ৰঙা হৈ পৰিছে। এনেকুৱা সিজি অহালৈকে আপোনালোকে ফ্ৰাই কৰিব। তাৰপিছত এই চেপা মাছখিনি দি দিব। চেপা মাছখিনি দি পেলাই অকণমান চিমত ভাজিব। তাতে এই নিমখ হালধিখিনিও দি দিছোঁ। অকণমান তেল দিম, বেছি নহয়, অকণমান তেল দিছোঁ লাগি নাযাবলৈ। জাষ্ট অকণমান খোৱা মিঠাতেল দিছোঁ। চাওক শিদলখিনি ধুনীয়াকৈ হৈ পৰিছে। এই বস্তুখিনি ভজাৰ পিছত এতিয়া পিচি পেলাম। পটাত ধুনীয়াকৈ পিচি গুড়া হোৱাকৈ ধুনীয়াকৈ গুড়িকৈ পিচি পেলাই এইখিনি আকৌ ফ্ৰাই কৰিম। এই চাওক পিচি পেলালোঁ এইখিনি গোটেইখিনি। এতিয়া এই পাত কেইখিলা লৈ ইয়াৰ পৰা পাত কেইখিলা লৈ ইয়াতে অকণ অকণ ভিতৰত দি এনেকৈ অকণ দি জাপি পেলাই এনেকুৱা ধৰণৰ জাপি দিব। এই দেখিছে নহয়, এই এনেকুৱা ধৰণৰ জাপি দিব। এতিয়া ফ্ৰাই পেনটো গৰম কৰি লৈছোঁ, তাতে অকণমান তেল দিম। ফ্ৰাই পেনটো গৰম কৰি লোৱাৰ পিছত তেল অকণমান দি, তেলখিনি গৰম হ'লে
এটাকৈ ফ্ৰাই কৰি দিম। দেখিছে নহয়, এনেকুৱা ধৰণৰ জাপি পেলাব, তেলত অকণ অকণকৈ ফ্ৰাই কৰিব। এইকেইটা চাওক কেনেকুৱা ৰঙা হৈ পৰি আছে। লাহে লাহে মই পিঠিও অলপ ৰঙা কৰি ল'ম। ধুনীয়াকৈ খাবলগীয়া হোৱালৈকে গমেই পাব, আপোনালোকে চালেই গম পাব যে এইটো খাব লগা হৈছে বুলি। বেঙেনা ফ্ৰাই কৰেই নহয়, তেনেকৈ ধৰণৰ অকণমান তেল দি দি ফ্ৰাই কৰিব। এয়া খাব পৰা হৈ পৰিছে। এনেকুৱা চাইজ হৈ যোৱাৰ লগে লগে আপোনালোকে নমাই দিব। 5 পৰা 6 মিনিট চিমত দি পেলাই এইকেইটা ফ্ৰাই কৰিব। বৰ বেছি জুই দিলে জ্বলি গ'লে তিতা লাগিব খাবলৈ। 5 পৰা 6 মিনিট আপোনালোকে ফ্ৰাই কৰিব। বহুত বেছি সময় নালাগে আৰু বহুত তেলো নালাগে। কম তেলেৰে ঘৰতে বহুত সহজত খাব পৰা ভাল ডিছ হয় এইটো। ঘৰতে পোৱা বস্তু। এইটো চাওক হৈ গ'ল। এইটো খাবলৈ বহুত ধুনীয়া ভাল হ'ব। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰিব, খাই চাব, আৰু যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।